নমস্কাৰ, মোৰ নামটো শ্ৰী ৰাজেন শইকীয়া। আমি ইনথেম নগাপথাৰ বাসিন্দা হয়। ছাৰ ধন্যবাদ। আমি আপোনাৰ যি অসম আত্মনিৰ্ভৰ আঁচনিৰ দ্বাৰাই আজি আমি এই স্থানত উপনীত হ'ব পাৰিছোঁ। লগতে আজি মই 10জন যুৱক যুৱতীক আমি সংস্থাপন দিবলৈ সক্ষম হৈছোঁ। ইয়াৰ আগতে মোৰ যথেষ্ট টকাৰ অভাৱ আছিলে, আমি ইমানখিনি স্থানত আহিব পৰাৰ কোনো সক্ষমে নাছিলে। আজি এই স্থানত পাইছোঁ ছাৰ, আপোনাৰ বাবে পুনৰবাৰ ছাৰ বহুত বহুত ধন্যবাদ জনাইছোঁ। এয়া আমাৰ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ দ্বাৰাই যি টকা আমি লাভ কৰিছিলোঁ, তাৰ লাভে আমি ইয়াৰ মাছৰুম খেতি কৰিলোঁ। এইটো মাছৰুম পোৱাৰ আগতে ইয়াৰ কিছুমান নিয়ম আছে। ধৰি লওক, আমি প্ৰথমে খেৰটো কাটিব লাগিব। প্ৰায় 1 ইঞ্চি 2 ইঞ্চি 3 ইঞ্চিলৈকে কাটিব পাৰে। খেৰটো গৰম পানীত আমি তিয়াই লওঁ, 12 ঘণ্টা 13 ঘণ্টা এনেকৈ তিয়াই ল'ব পাৰে চূণ পানী। তাৰপিছতে খেৰটো লৈ আমি ৰ'দত প্ৰায় 12 ঘণ্টামান শুকুৱাই দিওঁ। এই আমি ঘেঁহুৰ আৰু ধান দুয়োটাই বীজ আছে, আমাৰ ভেঁকুৰ গুটি আছে। এই আমি প্ৰথম ছিঙিছোঁ। ইয়াৰ পিছতে আৰু 4বাৰমান ইয়াৰ আমি ছিঙিব পৰা যাব।